নমস্কাৰ মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া গা চা ধোৱা হৈ গ'ল। মই এতিয়া হলা দিব ওলাইছোঁ। আপোনালোকে দেখি পাইছে এয়া মই বগা কাপোৰ পিন্ধি লৈছোঁ। এতিয়া মই হলাটো দি কিনে ছোৱালীজনীৰ মই নাস্তা বনাম। আপোনালোকক মই ছোৱালীজনীক নাস্তাত কি দিওঁ এতিয়া দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মোৰ হলা দিয়া হৈ গ'ল। এতিয়া মই মাইনা নাস্তাটো বনাম। এয়া এতিয়া মই চুজি জিকাই থৈ দিছিলোঁ। এতিয়া মই ইয়াতে চুজি আকৌ মই অটছ গুড়ি থৈ দিছোঁ। মানে অকণমান ৰ'ষ্ট কৰি কেনে মানে কিবা গুড়ি মিক্সিত মাৰি থৈ দিছিলোঁ। আকৌ তাৰপিছতে বাদাম আলমণ্ডছ পিস্তা এনেকৈ গুড়ি থৈ দিওঁ মই। অকণমান দিম মই ইয়াৰে। তাৰপিছত আকৌ এতিয়া মানে মই গুড়িটো বাদামৰ গুড়িত মানে কাজু দিয়া নাছিলোঁ, সেইকাৰণে কাজু দি দিম মই ইয়াতে দুটা। তাৰপিছত এইটো কলটো এক টুকুৰ কল ইয়াৰ পৰা দি দিম মই। বেছি নিদি অকণমান দিম। কলৰ টেষ্টটো মানে ভাল নাপাইছোঁ ছোৱালীজনী মোৰ, সেইকাৰণে অকণমান কলটো দি আছোঁ মই। এয়া কল দিয়া হৈ গ'ল। এতিয়া মই এইখিনি এতিয়া ইয়াতে গুড়ি কৰি ল'ম। গৰম পানী দি দিব লাগিব। পানীটো কম হৈ গৈছে, অকণমান পানী দি দিম। গাখীৰো দিব পাৰে, কিন্তু মই তাইক এতিয়ালৈকে গৰু গাখীৰ দিয়াই নাই ন। যেতিয়া গাখীৰ দিম তেতিয়া গাখীৰ দিব পাৰিব। এইখিনি গুড়ি ল'লোঁ মিক্সিত। এতিয়া মই এইখিনি বনাম। তাৱা বহাই থৈ দিছোঁ মই। তাৱাখন গৰম কৰি দিছোঁ। ইয়াতে এতিয়া মই অকণমান বাটাৰ দিম। বেছি বাটাৰ নিদিওঁ, মানে উঠিবৰ কাৰণে মানে পিঠাখন মানে অকণমান ঢাকি দিম। এইটো এয়া হৈ গ'ল মানে উল্টাই দিব লাগিব একবাৰ। তাইক এতিয়া মই খুৱাই লওঁ। অকণমান পিছত আপোনালোকক লগ পাই আছোঁ। ভাল ছোৱালী দেই, নিজে খাইছে দেই। এইটো মানে চফ হয়, সেইকাৰণে খাই মানে ভাল পায়। মানে ঢিলা হয়, একদম ঢিলা। চাই ল'ব ইমান বহুত হেল্ডিও হয়। ইয়াতে খাব ঢিলা হয় কাৰণে মানে টেনশ্যন নাই। এনেকৈ খাই দিব তাই। এতিয়া আহা মা আহা। মাইনাজনী নাস্তা কৰা মানে অলৰেডি হ'লে, অকণমান আছে। তাই খাই আছে, খেলি খাই থাকে তাই। এতিয়া মাইনাজনীৰো নাস্তা কৰা হৈ গ'ল। তাই খাই আছে খেলি। এতিয়া আমাৰো নাস্তা কৰা হৈ গ'ল। আমিও চাহ তাহ খালোঁ। নাস্তা মানে একো বনোৱা নাই আজি, চাহ আৰু বিস্কুটে খালোঁ আমি। নাস্তা কৰি আকৌ আপেল খাই আছে। আপেল খাই আছে মা। খাই দিয়া আপেলটো, খাই দেখাই দিয়া। আপেলটো খাই দেখাই দিয়া তুমি। দেখাই দিছা? আপেল দিছে তাই। এতিয়া আমি বজাৰলৈ যাম। অকণমান বজাৰ কৰিবলগীয়া আছে আমাৰ। আজি সাপ্তাহিক বজাৰ হয় ইয়াতে ওচৰতে। তাতে অকণমান বজাৰলৈ যাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব।
দেৰি হ'ল বজাৰৰ পৰা অহা এতিয়া মই চব্জিবিলাক ধুই চুই ৰাখি দিম এতিয়া যি ধুনীয়া কৰি ৰ'দ দিছে এয়া মই এতিয়া কালি মানে ৰ'দ মানে সেনেকৈ দিয়াই নাই কালি আকৌ বৰষুণ দিলে বৰষুণ দিওঁতে মোৰ কাপোৰখিনি নুশুকালে ছোৱালীজনী কাপোৰ ইমান মেঘমখা আছে মই কাপোৰখিনি ৰ'দত দিলোঁ কাপোৰখিনি ৰ'দত দিয়া হৈ গ'ল মোৰ এতিয়া ইমান ধুনীয়া ৰ'দ দিছে চাওক এয়া ইমান ধুনীয়া ৰ'দ দিছে আজি এয়া এতিয়া মই বজাৰ কৰি অনা বস্তুখিনি ৰাখি দিম Agora tem uma aqui, tem essa coisa assim, tem essa, né? Já tô agora de isso aqui. Olha, pode ver, pode ver. Mọi người đều sẽ làm giảm điểm cho con thấy gì cái này kia এতিয়া ছোৱালীজনী শুই আছে এতিয়া তাই মই খানা বনাব লাগিব বনাম এতিয়া অলপ দেৰি কৰি বনাম এতিয়া মানে 10টা বাজাই নাবাজিবহে 10টা এতিয়া আমাৰো মানে ভাত বনাব লাগিব মই এতিয়া দুপৰীয়াৰ ভাত বনাব খুজি আছোঁ এয়া আজি দুপৰীয়া আছে জাতিলাও আৰু মাছ এয়া কেৰাহী পাতি থৈ দিছোঁ মই মাছ ফ্ৰাই কৰিবৰ কাৰণে এয়া এতিয়া মই মাছ ফ্ৰাই কৰিম মাছ ফ্ৰাই কৰি আছোঁ এয়া মাছখিনি এতিয়া ফ্ৰাই হৈ থাকিব দিম এয়া মাছখিনি এতিয়া মই ফ্ৰাই হৈ থাকিব দিম ইয়াতে মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ এতিয়া ইয়াতে মই জাতিলাওখিনি বনাম এয়া মই এইখিনি পিঁয়াজ কাটি লৈছোঁ আৰু দুটা জলকীয়া ফালি লৈছোঁ আকৌ আদা নহৰু ইয়াত থেঠেলি লৈছোঁ তাৰপিছত এইখিনি ইয়াতে দিম এতিয়া পিঁয়াজখিনি ভাজি ল'ম মই আপোনালোকে এনেকৈ বনাই খোৱা নাই যদি বনাই খাব জাতিলাওৰ লগত মাছ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ এতিয়া মই আদা নহৰু খুন্দি লোৱাখিনি দি দিম ইয়াতে এতিয়া আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব মছলা জিৰা গুড়ি অকণমান আৰু গৰম মছলা দিম জিৰা গুড়ি অকণমান আকৌ গৰম মছলা অকণমান দি দিম লৰাই দি এতিয়া অকণমান লৰাই দিয়াৰ পিছত জাতিলাওখিনি দি দিম জাতিলাওখিনি দিয়াৰ পিছত অকণমান লৰাই দিলোঁ লৰাই দিয়াৰ পিছত এতিয়া মই নিমখ দিম ইয়াতে নিমখ সোৱাদ অনুসৰি দিব আপোনাৰ হালধিও দি দিছোঁ একেবাৰে এতিয়া ইয়াৰ পৰা পানী ওলাব এইটো মই কম ফ্লেমত ভাজি থাকিম ইয়াৰ পৰা পানী ওলাব অকণমান এয়া পানী ওলাই আছে এয়া অলপ অলপ ইয়াৰ পৰা এতিয়া ভাজি থাকিব লাগিব এইখিনি অকণমান ভালকৈ ভাজি থাকিম আকৌ শুকাই দিম হ'ল পানীখিনি শুকাই গ'ল এতিয়া মই ইয়াত পানী ওলোৱাখিনি শুকাই গ'ল তাৰপিছত ইয়াতে এতিয়া মই পানী দিম পানী দি দিম এয়া এতিয়া উতলি আছে এতিয়া ইয়াতে মাছখিনি দি দিম এয়া মাছখিনি দিয়াৰ পিছত এতিয়া এইখিনি 5 মিনিটমান উতলাম তাৰপিছত এইখিনি যাব এয়া উতলি আছে মোৰ এয়া জাতিলাওৰ চব্জি উতলি আছে এই আমাৰ জাতিলাও আৰু মাছৰ চব্জি বনোৱা হৈ গ'ল এতিয়া আমি খাম এয়া চাই লওক এনেকুৱা আপোনালোকে বনাই খাব পাৰে যদি বনাই খোৱা নাই ভাল লাগে খাই বহুত টেষ্টি লাগে খাই এয়া আজি ভাতত আছে জাতিলাও আৰু মাছৰ চব্জি আৰু মাছ ফ্ৰাই আমি এতিয়া ভাত খাই লওঁ
আপোনালোকক এতিয়া বহুত দিনৰ পিছতে লগ পালোঁ। তেতিয়া আকৌ ভিডিঅ' কৰা নহ'লে মোৰ। এতিয়া আমি এটা জেগাত ফুৰিবলৈ যাবলৈ ওলাইছোঁ। মানে যোৱা কথা নাছিলে, এতিয়া ঘপককৈ মানে প্লেনিংটো হৈ গ'ল। তাতে গৈ ভিডিঅ' কৰিম বাৰু মই, ক'ত যাম আমি দেখুৱাম আপোনালোকক, কিন্তু ইটো ভিডিঅ'ত নেদেখুৱাওঁ আৰু বহুত দীঘল হৈ যাব। আকৌ এটা বেলেগ ভিডিঅ'ত দেখাম আপোনালোকক। আমিনো ক'ত যাম আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব। এতিয়া এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আহিছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।